নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি বৃহস্পতিবাৰ, আজি দশমী। সকলোকে শুভ বিজয়া। আৰু ৰাতিপুৱা দেখিছেনে আমাৰ ইফালে এই পাকঘৰটোৰ ওপৰত যে কোমোৰা বগাইছিলে, পাছত লাষ্টত 4টা কোমোৰা আছে আৰু ডাঙৰ ডাঙৰ, সেইখিনি উলিয়াই লৈছে আৰু এই ঘৰটো আজি ভাঙা হ'ব মানে। তো মই ইফালে শাক কাটি দিছোঁ মাক, মায়ে বনাব ভাত, দালি আৰু শাক বনাইছিলে। আৰু এয়া দেখিছেনে ঘৰটো ভাঙি পেলোৱা হ'ল আৰু জেগাটো অকণমান মুকলি হ'ল। মানে এই পাকঘৰটো এতিয়া ইয়াতে বনাম আৰু শ্বিফ্ট কৰিম মানে পাকঘৰটো। তো ইয়াতে কেঁচা পাকঘৰটো হ'ব, সেইফালে খৰি থ'ব, সেইফালে ভাত বনোৱা হ'ব। আৰু এতিয়া দেখিছেনে ইমান ধুনীয়া হৈছে জেগাটো, চাফ চিকুণ আৰু মানে মুকলি হৈ গৈছে আৰু। তো সেয়াই ৰাতিপুৱা এইবোৰ কৰা হ'ল। তাৰপিছত ভাত পানী খাই আমি এতিয়া ওলাইছোঁ। মই এতিয়া ঘৰলৈ গৈছোঁ। তো ঘৰত গৈ তাৰপিছত এতিয়া আমি মন্দিৰলৈ গৈছোঁ। মা আৰু নবৌ আৰু মানে সেন্দুৰ দিব দেৱীক। এবাৰ মই দিব নোৱাৰিলোঁ, মোৰ অসুবিধা থকাৰ কাৰণে, আৰু মনটো ইমান বেয়া লাগিছিলে নহয় মই দিব নোৱাৰিলোঁ বুলি। তাৰপিছত আমি ভাত খালোঁ। মাছ আছিলে, ইলিচ মাছ, মাংসৰ দালি, পাপৰ দি ভাত খাই তাৰপৰা মই আৰু বৌ গৈ আছোঁ দশমী চাবলৈ। দাদাই দি আহিছিলে স্কুটিত। তো এয়া আমি চাই আছোঁ, ইফালে চব এটা এটাকৈ গাড়ীত মানে দেৱীক লৈ গৈ আছে। তো সেয়াই পূজাটো চাওঁতে আহিলে আৰু অহাৰ লগে লগে মানে পটককৈ গুচিও যায়। আৰু দশমীৰ দিনা মনটো অলপ বেয়া লাগে বাৰু দেই। ইমান দিন আগৰ পৰা প্ৰিপেৰেশ্যন কৰোঁ, পূজা আহিছে বুলি। তাৰপিছত আৰু অহাৰ লগে লগে পটককৈ পূজাটো গুচিও যায়। মানে কি ক'ম আৰু, বহুত বেয়া লাগে দশমীৰ দিনটো। তো মই আৰু বৌ চাই আছিলোঁ। তাৰপিছত অকণমান টাইম চাই পিনে আমি ঘৰলৈ গুচি আহোঁ দুয়োটাই। তো আজিৰ ভিডিঅ'টো ইয়ালৈকে, লগ পাম নতুন এটা ভিডিঅ'ত। টাটা।